স্মৃতিবোৰ সগতৰে ৰাখিবৰ কাৰণে আজিকালি ফটো সেশন কৰাটো বহুত ইম্পৰ্টেন্ট হৈ গৈছে মানে পিছত ফটো এখন চাই মিছ কৰিম যে আমি এনেকৈ গৈছিলো হোলি খেলিছিলো আমুক কৰিছিলো তামুক কৰিছিলো সেইকাৰণে ধুমাধুম ফটো কেইখনমান উঠি বৰদোৱালৈ ৰেডি হৈছো কাৰণ আমি মেইন আহিছিলো বৰদোৱা যাবৰ কাৰণে কিন্তু খুৰীহঁতৰ ঘৰত আহি পেলাই হোলি খেলিব লগা হৈ গ'ল আৰু যদি আপোনালোকে হোলিত বৰদোৱা আহনে প্লিজ আহিব মানে আপোনালোকে বিৰাট ধুনীয়া এটা বস্তু মিছ কৰি আছে সোনকালে আহিব আৰু উপভোগ কৰিব বৰদোৱা হোলি বলক এতিয়া অলপমান বৰদোৱা হোলি চাওঁ এয়া যে গোসাঁই উলিয়াইছে এয়া চাবৰ কাৰণে কিমান সময় পৰা মানুহে অপেক্ষা কৰি থাকে মানে গোসাঁই উলিওৱা চোৱাটো মানুহৰ এটা ভাগ্যৰ কথা বুলি কোৱা হয় থানৰ পৰিৱেশ কি ধুনীয়া পৰিৱেশ চাওক আৰু মই যে আপোনালোকক কৈছিলো ইয়াত মানুহে নিজে ভাত বনাই খায় এয়া চাওক চৌকে আহি লৈ আহিব লাগে সৰুকে চৌকা এটা বনাই নিজে জুই ধুই আপোনাৰ যি বনাই খাব মন আছে বনাই খাব পাৰে মানে এই বনাই খোৱাটো আমেজ বেলেগ মানে চবেই চৌকে আহি লৈ আহি নিজৰ আৰু ইয়াৰ ৰাতিও থাকে আৰু এনেকৈ বনাই পেলাই ধুনীয়াকৈ খায় আৰু এয়া আমি গৈ আছোঁ এতিয়া কীৰ্তন ঘৰলৈ আৰু কীৰ্তন ঘৰত যদি আপোনালোকে ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি নাহে মানে চাদৰ মেখেলা ধুতি পাঞ্জাবী তেতিয়াহ'লে আপোনালোকক সোমাবলৈ দিয়া নহ'ব সেইটো কাৰণে যদি আপোনালোকে কেতিয়াবা আহে তো ট্ৰেডিশ্যনেল ড্ৰেছেই পিন্ধি আহিব তেতিয়াহে আপোনালোকে কীৰ্তন ঘৰত সোমাব পাৰিব আৰু এয়া হৈছে আমাৰ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা কীৰ্তন ঘৰ পৰিৱেশটো দেখিছেনে কিমান ধুনীয়া হয় আৰু এই শিলিখা গছজোপা দেখিছেনে এই শিলিখা গছজোপা তলতে শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন পুথি ৰচনা কৰিছিল মানে ভাবক কিমান পুৰণা গছ আৰু আজিও জীৱিত হৈ আছে বাৰু এতিয়া বলক আমিও ঘৰলৈ যাম বহুত দেৰি হৈ গ'ল বাকী মোৰ ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব পাই